মাজনী মাজনী চাহ লৈ আহাচোন। দেউতা দেউতা চাহ লোৱা। নয়ন নয়ন চাহ ইফালে আছোন। মহাজন দেউতা গৈছো। মাজনী তই আৰু একাপ চাহ আনিবিচোন। হ'ব দেউতা। দেউতা সকলো মানুহক সমান সমান চাহ খাবলৈ অধিকাৰ দিব নালাগে। পিছত চাবা দেউতা মূৰৰ ওপৰত উঠি যাব। তই বেয়া নাভাবি নয়ন, জানৈচোন ককায়েকৰ কথা। নাই দেউতা, মই বেয়া পোৱা নাই। আমি সৰু মানুহ। মাজনী তই কি চাই আছ? নয়নক চাহ দে। দেউতা শুনাচোন, দাদাই কোৱা কথাবোৰ বেয়া পাই আছে নেকি? নাই পোৱা, আমি সৰু মানুহ। যোনে যি কয় তাকে ভাল বুলি ভাবি লওঁ। তেনেকৈ গ'লে মই বৰ কষ্ট পাওঁ জানো। তোৰ কাৰণে যিয়ে নাভাবো, কিন্তু তই মোৰ কাৰণে সদায় ডাঙৰ। হ'ব দে, তই দুখ কৰি নাথাকিবি। মই এইবোৰ কথা ধৰি থকা নাই নহয়। কোনোবাই দেখিব। দেখিলে দেখক, মই কি ভয় কৰি আছো নেকি? মাজনী মাজনী দেউতা আহিছে। কাইলৈ আবেলি লগ পাম দেই। ছোৱালী তোক চোন সোনকালে মাতিছিলে, দেৰিয়ে হ'ল। বল বল। তহঁত দুটাই কথা পাত, মই অকণ আগত আছো। শুনা না, তোমাক কথা এটা সুধো। সোধা। বেয়া নোপোৱাতো? আৰে বাবা, নাপাওঁ, সোধাচোন। আগত প্ৰমিছ কৰা। প্ৰমিছ? তই কাম কৰি থকাতকৈ চাকৰি নিবিচাৰ নেকি? চাকৰি বহুত বিচাৰিলো, কিন্তু কি? কিন্তু আমাৰ দৰে সৰু সৰু মানুহৰ কপালত জানো চাকৰি লিখা আছে? চাকৰি পাবলৈ হ'লে আজিকালি পঢ়া শুনা নালাগে, টকা লাগে, টকা। তেনেহ'লে মোৰ হাতত টকা অলপ আছে, আৰু অলপ ক'ৰবাৰ পৰা যোগাৰ কৰি দিম। নাই, নালাগে। কিয়? মই কাৰোৰ পৰা টকা লৈ চাকৰি কৰিব নোৱাৰোঁ। কাৰো মানে? মোৰ পৰা ল'ব নোৱাৰো? নাই, নোৱাৰোঁ। মই নিজৰ ওপৰত নিজে থিয় হ'ব বিচাৰোঁ। কিন্তু আমাৰ দুইজনৰ ভালৰ বাবেহে কৈছোঁ। হ'ব দে, তই যি ভাল লাগে তাকে কৰ।
মই যাওঁ দে মোৰ দেৰি যেনেবা দেউতাই বিচাৰিব যোৱা ঐ যাওঁ ব'ল ব'ল নয়নে কামলৈ নহয় বহুত দিনেই হ'ল কি বা হৈছে ৰহ ধ্ৰুৱকে পঠাই দিওঁ ধ্ৰুৱ চাওঁ এইফালে কি হ'ল দেউতা নয়নে বহুত দিনেই হ'ল কামলৈ অহা নাই যাচোন বিচাৰি যা অঁ হ'ব দে দেউতা ভণ্টি তই ইয়াত দাদা আৰু তই দাদা দাদা চালা কুকুৰ তোক গম পাইছিলোৱে মই এনেকুৱা কিবা এটা কৰিবি বুলি তাৰ একো ভুল নাই চুপ থাক তই আৰু ল'ৰা বিচাৰি নাপালি এই ভিক্ষাৰীটোক ভাল পালি তই কাৰ ঘৰত আঠা দিছ এই চলিহাৰ ঘৰত তোক যদি কালিৰ পৰা গাঁৱৰ আশে পাশে দেখোঁ কথা বেয়া হৈ যাব ঐ বল নয়ন মধু ভৰা মোৰে প্ৰেমৰ মৰমে ধাৰি বাখৰুৱা তোমাৰ হিয়াত লোৱানা পাখি মধু ভৰা মোৰে প্ৰেমৰ মৰমে বাখৰুৱা তোমাৰ হিয়াত লোৱানা পাখি ফাগুনৰ ফাগুনী বতাহে কৰে আকাশে ডাৱৰে মেঘে আদি চিঞৰে দুটি মন এটি দেউতা কি হ'ল তহঁতৰ কান্দা কোটা ই দেউতা নয়নৰ লগত ধ্ৰুৱ তই ভাল কাম নকৰিলি দেউতা তই মাজনী তই কান্দি থাকিব নালাগে যা নয়নক মই মাতিছোঁ বুলি কবি যা দেউতা মাজনী তই দুখ কৰি থাকিব নালাগে নয়ন ভাল ল'ৰা সঁচাই যদি সি ভাল পায় এদিন আহিবই
দেউতা ভালে আছে? অঁ ভালেই। পিছে তোমাকে চিনি নাপালোঁ। মই নয়ন। অঁ বহা বহা। মাজনী, অঁ মাজনী, কি হ'ল দেউতা? চোৱাইচোন কোন আহিছে। কোননো আহিছে দেউতা? তই বাহিৰলৈ ওলাই আছোন। নয়ন তই? অঁ মই। মাজনী, মই কৈছিলোঁ নহয় নয়ন এদিন নহয় এদিন ঘূৰি আহিব বুলি। সেয়ে আজি আহিছে। নয়ন তই ভালে আছ? অঁ দাদা মই ভালে আছোঁ। নয়ন তই মোক ক্ষমা কৰি দিবিনে? তোক মই দুখীয়া বুলি কৈ মানুহ বুলি কবই নকৰোঁ। দাদা তোক মই কেতিয়াবাই ক্ষমা কৰি দিছিলোঁ। দাদা মই তেতিয়াও দুখী আছিলোঁ, এতিয়াও দুখী। অঁ দাদা এতিয়া মোৰ হাতত বহুত টকা পইচা আছে, কিন্তু কোনো অভাৱ নোহোৱাকৈ শেৱালিক মই ৰখাব পাৰিম। কিন্তু মৰম ভাল পোৱাবোৰ টকা পইচাৰে কিনিব নোৱাৰে দাদা। মই এতিয়াও আগৰ নয়ন হৈ আছোঁ। সেয়েহে মই আগৰ নয়ন হৈ কৈছোঁ, শেৱালিক মোৰ চিৰজীৱন লগৰী হ'ব দিবানে? মাজনী, নয়ন চাওঁ ইফালে আছোঁ। দেউতা দেউতা আজিৰ পৰা মাজনীক তোৰ হাতত চিৰজীৱনৰ কাৰণে গতাই দিলোঁ। মধুবৰা মোৰে প্ৰেমৰ মৰমে পানী বাখৰু